মাশাআল্লাহ ওপেনিং কৰিছে হয় কি কৰে আপুনি আসলে কি কৰে আপুনি আমাৰ তো এনে বাহিৰত বিজনেছ আছে এতিয়া ইয়াত এখন দোকান কৰিছোঁ কাপোৰৰ আমাৰ ইয়াত ভাল দোকান নাই ভাবিছোঁ যে এখন কৰিলে কি চলিব তাৰ কাৰণে কৰিছোঁ ইনশাআল্লাহ চলিব লাগে কি নাম দিছে দোকানৰ আৰবান ফেশ্বন দোকানৰ নাম মোৰাজাৰত উন্নত মানৰ কাপোৰ বাহিৰৰ পৰা আনিছোঁ কাপোৰ ক'ৰ পৰা আনিছে দিল্লী মুম্বাই কলকাতা আপোনাৰ গুড নেমটো মোহাম্মদ জাহিদুল ইছলাম